আচলতে মই এই মাত্ৰহে বুজি উঠিলোঁ কথাটো। মই কথাটো এই মাত্ৰ বুজি উঠিছোঁ। মই আগলৈকে ভাবি আছিলোঁ ইয়াৰ ছোৱালীয়ে নাচিব নাজানে, ইয়াৰ বোৱাৰীয়ে নাচিব নাজানে। নহয় নহয়, এইটো কথা ভুল। ইয়াৰ ছোৱালীও নাচিব জানে, বোৱাৰীও নাচিব জানে। কিন্তু কথা এটা বেলেগ, মানে তাৰ পৰা ছোৱালীবোৰে মোক ইশাৰাত বুজাই আছে যে কৃষ্ণদা আমি নাচিব জানো। চবেই মোক কৈ আছে আমি জানো বুলি, চকুৰে এনেকে কিবা কিবি কৈ আছে, কিন্তু ইশাৰাত কৈছে এওঁ নাচিব নিদিয়ে মোক। মানে ল'ৰাবোৰে এই চাইডত যে ৰৈ আছে এইবিলাক, ইয়াত বহি থকা ছোৱালীবোৰৰ কিবা এটা হয় নহয়, দুজনী মানৰ এনেকে চাই আছে, এনেকে চাই আছে দেই। তাইক কৈছে খবৰদাৰ খবৰদাৰ নাচিব নোৱাৰিবি তই। যাৰ কাৰণে ছোৱালীবিলাকৰ নাচিব মন গৈ নচা নাই, হয়নে? ইফালে আকৌ বোৱাৰী কেইজনী কি হৈছে, নাচিব মন গৈছে, চকুটো ঘূৰাই দিছে, দহজনে ইফালে ৰৈ আছে। তেখেতৰ আগত এনেকে বিহু নাছিলে, কাইলৈ কেনেকে ৰাতিপুৱা ওলাম। প্ৰব্লেমটো আচলতে সেইটোৱে, মই বুজি পাইছোঁ। মই সেইকাৰণে আমি ছোৱালী বোৱাৰীবোৰক বেয়া পোৱা নাই যে নাচিব মন কৰিও নচা নাই। কিন্তু যিসকল বৰ জনা জ্যেষ্ঠসকলে অৰ্থাৎ পাৰ্মিশ্যন এনেকে দি দিলে নাচিয়ে দিলে, সিহঁতে এবাৰ নাচিব দিব নোৱাৰে নেকি?